ঐ ছোৱালী কাক বোলে কচোন 10টা মানৰ লগত ৰিলেশ্যনশ্বিপত থাকি 25টা মানৰ লগত চেনি খাই সিহঁতৰ পকেট উদং কৰি শেষত চৰকাৰী চাকৰি থকা টপা আংকুলৰ লগত বিয়া হোৱা প্ৰজাতিটোকে ছোৱালী বোলে। উজুঙা জুঙা কৰি চেলফি উঠা প্ৰজাতিটোকো ছোৱালী বুলিয়ে কয়। আৰু 50খনমান দোকানত কাপোৰ চাই শেষত এযোৰো নোলোৱাকৈ গুচি অহা প্ৰজাতিটোকে ছোৱালী বুলিয়ে কয় নেকি? হয় তই একদম ঠিক কৈছ। টিংকু ঠাণ্ডা দিনত ঠাণ্ডা নলগা দুটা পানীৰ নাম কচোন। এটা হ'ল পেংগুইন আৰু এটা ভাবিব লাগিব ৰ। ভাবিবলৈ আকৌ কিটো আছে, বিয়া ঘৰৰ ছোৱালীবিলাক আকৌ। হয়তো আকৌ। ঐ ৰমে সেইটোৱে পুৰা ইংৰাজী জানে। আজি তই পুৰা ফালি দিবি তাৰ আগত ইংৰাজী। হ'ব দে Hi, how are you? Yes, good night. I am pregnant. ঐ কি হ'ল, সি একো নোকোৱাকৈ গুচি গ'ল যে? সি ভাবিলে চাগে আজি ইহঁতৰ লগত নোৱাৰিম, সেইবাবেই গুচি গ'ল। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিছা কথাষাৰ কি জাননে তহঁতি? নাজানো মে। কচোন তই। তোমাক নাপালে মই মৰি যাম। ঠিক কৈছ কিন্তু। যদিও সুখী মানুহক ইংৰাজীত কি বুলি কয় কচোন? চিংগুল বুলি কয়। ৰমেন তই ইংৰাজী জানো নহয়, কচোন আকাশক ইংৰাজীত বাই বাই কেনেকৈ দিবি? হ'ব দে ইমানকৈ ভাবিব নালাগে, ময়ে কৈছোঁ শুন। টাটা স্কাই।